নহয় শেষ নকৰো মই মোৰখিনি কৈ লওঁ কামৰুণে নিজৰখিনি কৈ ললে দেই জেৱাই গো দেখা পালো চুলি জেল জেল জেৱাই গো দেখা পালো চকু তেল তেল কৈছিলো উইল ইউ মেৰি মি বুলি এজনী কেনিয়াৰ ছোৱালীয়ে মই বোলো বা তাতো ইমান ফেন আছে ভাল লাগিল ইংলিছটো আহে মই কওঁ বাবা নোলাবি নমস্কাৰ মই কামৰুণ নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি আমাৰ লগত উপস্থিত আছে দক্ষিণ কামৰূপৰ জনপ্ৰিয় কণ্ঠশিল্পী অসীম ৰঞ্জন দাদা মোৰ ইউটিউব চেনেললৈ স্বাগতম আপোনাক থেংক ইউ কি খবৰ খবৰ ভাল বিৰাটেই ভাল মই আপোনাক সুধিম যিহেতু আপোনাৰ কণ্ঠৰ কাৰণে আজি কেইটামান ভিডিঅ' পুৰা ভাইৰেল হৈ আছে আৰু আপোনাৰ কণ্ঠৰ কাৰণে চবেই বলিয়া হৈ থাকে আপোনাৰ প্ৰথম এটা গীত আপোনাৰ ভাইৰেল হৈছিলে সাউথ আফ্ৰিকাৰ কেনিয়াত জেৱা বুলি গীত এটা আছিলে পাতিৰাপা বহুত বেছি ভাইৰেল হৈছিলে তাৰ পিছত আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা আছিল বা আপোনাৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিল অভিজ্ঞতা বুলি ক'লে মই ভবাও নাছিলো কেতিয়াও কাৰণ সাউথ আফ্ৰিকা এখন আমাৰ ইণ্ডিয়াৰ পৰা ইমান দূৰৰ চহৰ বুলি কৈছো মই সাউথ আফ্ৰিকাৰ কেনিয়াত কাৰণ কোনেও নাভাবে ন কিবা এটা বনোৱাৰ আগত বা গান এটা কৰাৰ আগত যে মোৰ গানটো ইমান চলিব কিবা হ'ব আমিও ভবা নাছিলো আৰু মই শ্ৰদ্ধাৰ এই গীতটো লিখিছিলে কবি আমাৰ সকলোৱে জানে জুনিয়ৰ ফেলোশ্বিপ বঁটা বিজয়ী কবি বীৰেঞ্চি দাবাদাই লিখিছিলে এইটো আচলতে কবিতা আছিলে কবিতাৰ পৰা আমি গান বনাইছিলো জেৱা বুলি আৰু বহুতে কয় মোক পাতিৰাভা ভাষাটোনো কি ভাষা অদ্ভুত ভাষা বুলি ভাবেতো পাতিৰাভাটো ভাষাটো মই এইকাৰণে ক্লিয়াৰিফিকেশ্যন দিওঁ মোক তেওঁৱে কোৱা কথা যে মই প্ৰথমতে তেওঁকে সুধিছিলো আপুনি যে পাতিৰাভা বুলি কয় পাতিৰাভা ভাষাটো নেকি মই বেলেগ ভাষা বুলি ভাবিছিলো তেওঁ মোক বুজালে যিসকল ৰাভা ব্যক্তিয়ে যিসকল ৰাভা জনগোষ্ঠীৰ লোকে নিজৰ ভাষাটো নাজানে ন চবৰে নিজৰ নিজৰ ভাষা এটা থাকে সেইসকলে অসমীয়া ভাষাটো অকণমান বেলেগকে কয় তেওঁলোকে অলপমান ফক ঠাচ এটাত কয় যেনেকে তই তোক তুই কয় মই তোক মই কয় সেই ভাষাটো একচুৱেলি পাতিৰাভা বুলি কয় সেই গীতটি আমি বনালো তাৰপিছত লকডাউন হ'ল আটাইতকৈ দুখৰ কথা এই গীতটি যিদিনাখন শ্বুটিং আছিলে সেইদিনাখনৰ পৰা লকডাউন ষ্টাৰ্ট হ'ল আমি পিছুৱাই গলো লকডাউনৰ পিছত গীতটি আকৌ কৰিলো তাৰপিছত দেখিলো যে মোক ফেচবুকত ফাৰ্ষ্ট টাইম ফেচবুকত সাউথ আফ্ৰিকাৰ মানুহ এজনে টেগ কৰিছে মোৰ বা কি ভাল খবৰ দেখোন এইটো ভালো লাগিছিলে মনটো তেনেকে প্ৰচাৰ হ'ল বহুত চেনেল আহিল তেওঁলোককো ধন্যবাদ জনাইছো তোমাৰ চেনেলটোৰ জৰিয়তে তেনেকে গৈ সাউথ আফ্ৰিকাত সেই গীতটিৰ পিছত মোক এদিন আকৌ দেখুৱালে যে মোক তেতিয়া মই অকণমান চা চিনাকি হ'ব ফেচবুকত মেছেজ কৰিলো তেওঁলোকক থেংকছ টু ইউ মোৰ গানটো ইমান ধুনীয়াকে আঁকোৱালি লোৱাৰ বাবে তাৰ পিছত দেখিলো তেওঁলোকৰ বাৰবিলাকত মোৰ খুব ধুনীয়া গীত এটি বাজি থাকে সুৰেৰে নিগৰাম বুলি গীত মোৰ বন্ধু প্ৰয়াত সকলোৱে চিনিয়ে পাইছিলে আমাৰ কিশোৰে এক্টিং কৰিছিলে সেই গীতিত আমাৰ মোৰ বন্ধু কিশোৰটোক চিনিয়ে পাইছিলে আচলতে তেওঁ আজি আমাৰ মাজত নাই যদিও তেওঁৰ সৃষ্টি তেওঁৰ ভিডিঅ'বিলাক আমাৰ মাজত আছে কিশোৰে এক্টিং কৰিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ বেচেৰাই দেখা নাপালে সেইটো সেই গীতটি বাৰৰ খুব চলে এতিয়াও চলে তেওঁলোকে মোক মাজে মাজে ভিডিঅ' পঠায় মোৰ অলপ দিন আগতে ফেচবুকত টেগ কৰিছিলে উইল ইউ মেৰি মি বুলি এজনী কেনিয়াৰ ছোৱালীয়ে মই বোলো বা তাতো ইমান ফেন আছে ভাল লাগিল আৰু তেনেকে সেই গীতটি চলি আছে খুব ধুনীয়াকে মৰম দিছে ৰাইজে আমাৰ অসমতো মৰম দিছে বহুতে দক্ষিণ কামৰূপখনতো এই গীতটি খুব ধুনীয়াকে শুনে বিয়া চিয়াখিনি কিন্তু সেই ভাল লগা সেই সৃষ্টিখিনিক মৰম দিলে সেইটোৱে ভাল লাগে তাতকে বেছি নালাগে আৰু এইখিনিতে মই কম যে যিহেতু ইমানখিনি সমাদৰ এটা পাইছে যদি তাৰে এটা কলি আপুনি নাগায় তেতিয়াহ'লে হয়তো ভাল নালাগিব ঠিক আছে অকণমান চেষ্টা কৰিছো মই জেৱাই গো দেখা পালো চুলি জেল জেল জেৱাই গো দেখা পালো চকু তেল তেল সি গো জেৱাকে দেখি কেনা মন খাবা মন সি গো জেৱাকে দেখি কেনা উৰাং ফাৰাং মন জেৱাই গো দেখা পালো চুলি জেল জেল জেৱাই গো দেখা পালো চকু তেল তেল ৱাও থেংক ইউ আপুনি মই এতিয়া সুধিম যে এই যে পাতিৰভাৰ গীত আপুনি গাই এটা ধুনীয়া এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ পিছত আপুনি অসমীয়া গীতটো লগে লগে লৈ গৈ আছে নহয় অসমীয়া গীতটোতো গাওঁৱে মই আগৰ পৰাই গাই আহিছো এতিয়া চেষ্টা কৰি আছো গাওঁ বুলি নকওঁ গাবলৈ চেষ্টাহে কৰি আছো এতিয়াও অ'কে আৰু মই আপোনাক সুধিম যে আপোনাৰ আৰু এটি গীত ৰাভা গীত খুবেই জনপ্ৰিয় অৰ্জন কৰিছে মই লিখি লৈছো এইটো কাৰণে অকণ ৰাভা ভাষাটো কত অলপ দিগদাৰ হয় এতিয়া কথাটো হ'ল যে এই গীতটো আপুনি বহুত ধুনীয়াকে কণ্ঠ নিগৰাইছে আচলতে আপুনি এই ৰাভা ভাষা যিটো সেইটোৰ প্ৰতি দুৰ্বলতা আছে নেকি আপোনাৰ মই ৰাভা ভাষা বুলি নহয় মোৰ চব ভাষাৰ প্ৰতি দুৰ্বলতা আছে নাজানো কিয় মই মানে ভাষাটো আটাইতকৈ ভাল লাগে নতুন ভাষা এটা শিকি
কিয় বা নাজানো মানে বেংগলী ধৰা বেংগলীটো ইমান চুইট ন গালি পাৰিলেও ভাল লাগে বেংগলী খুব ভাল লাগে বেংগলী ভাষাটো এই ৰাভা গানটো যে এইটো একচুৱেলি আমি আজিৰ পৰা 3 বছৰমান আগতে পৰা আছিলে আৰু আটাইতকৈ ডাঙৰ কথা এইটো ৰংদানী ৰাভা বুলি কৈছিলে তেওঁলোকে লেংগুৱেজটো মই একো বুজি নাপাওঁ এইটো কি কৈছে ইভেন মই এতিয়ালৈকে বুজি নাপাওঁ তেওঁলোকে মোক বুজাই দিছিলে যে এইটো ৰোমেণ্টিক এইটো চেড ৰোমেণ্টিক গীত এটা তাৰপিছত মই চেষ্টা কৰিলো তেওঁলোকে লিখি দিলে মই সেইমতে প্ৰনাউন্স কৰিব ট্ৰাই কৰিলো কিন্তু তেওঁলোকে ইমান ভাল পালে গীতটি তেওঁলোকৰ কমল বুলি এজন আছে আমাৰ মেঘালয়ৰে কমল ৰাজ বুলি লিখে তেওঁ এক্টিঙো কৰিছে ভিডিঅ'টোত তেওঁ মোক প্ৰথমতে এই প্ৰপ'জেলটো দিছিলে যে দাদা আপুনি এই গীতটো গাই দিব লাগে মই বোলো বাপৰে ৰাভা ভাষা মই কেনেকৈ কওঁ মই নাজানোৱে তেওঁ বোলে নহয় আপুনি পাৰিব তেওঁলোকৰ মানুহ আহিলে মোৰ ষ্টুডিঅ'ত আহি আমি ডাবিং কৰিলো কিন্তু তেওঁলোকে এইটো ক'লে যে আমাৰ ৰাভা ছিংগাৰতকৈ আপোনাৰ প্ৰনাউন্সিয়েশ্যনটো ভাল তেতিয়া মই ভাবিলো যে আই কেন ডু ইট মই নেক্সট টাইম আকৌ ৰাভা গীত গাবলৈ ট্ৰাই কৰিম আৰু মই ৰিচেণ্টলি কথা পাতিছো যে আমাৰ DY365 ৰিপৰ্টাৰ এজন আছে গিৰীন্দ্ৰ কলিতা বুলি আমাৰ ওচৰৰে তেওঁ বহুত লিখা মেলা কৰে সাহিত্যৰ লগত জড়িত বহুত বঁটাও পাইছে তেওঁ গিৰিধৰ বঁটা পাইছে তেওঁ কোৱা সিদিনাখন সৰস্বতী পূজাত তেওঁৰ স্কুল এখন আছে মোক মাতিলে তাত আমি খিচিৰি খাই তাত কথা পাতিলো যে আমাৰ যিখিনি গান আছে অসমীয়া গানখিনিতো আমাৰ অসমীয়া মানুহে শুনে ন সেই গানখিনি যদি আমি ৰাভা বড়ো ভাষাত আকৌ বনাব পাৰো বা বেলেগ ভাষা এটাত বনাব পাৰো সেই তাৰ বিষয়ে আমি আলোচনা কৰি চাইছো যে নেক্সট টাইম তেওঁই কোৱা গান এটা কি আছিলে মই পাহৰিলো চাগে গানটোৰ নামটো সপোনৰ মৰিচিকা নে কি আছিলে মই খুব ভুল কিবা তেনেকুৱা আছিলে গানটো তেওঁৰে গান এটা মই কৰিছিলো সেই গীতটি প্ৰথমতে টাৰ্গেট লৈছো যে এইটো ৰাভা ভাষাত কৰিম আমাৰ মানে অতি সোনকালে যেন আমাৰ মাজত আহি পাব তাৰ আশা আৰু কামনা কৰিছো চেষ্টা চলি আছে বাৰু আৰু আপোনাক মই সুধিম যে যিহেতু আপুনি এইকেইদিন ছচিয়েল মিডিয়াত বহুত বেছি ভাইৰেল হৈ আছে এটা মানে ডিকে গাৰ্লছ কলেজত এটা গান গাইছিলে দুপৰৰ মোহনা গানটো আপোনাৰ বহুত বেছি মানুহৰ মাজত গৈছে আৰু মই এনেকুৱা দেখিছো যে এগৰাকী মানে ছিংগুল দৰ্শকেও তাতে বহি থকা নাই চবেই নাচিছে আৰু ইমান ধুনীয়াকে আপুনি ষ্টেজ পাৰফৰ্মেঞ্চ কৰিছে আৰু ইমান ধুনীয়াকে আপুনি কণ্ঠদান কৰিছে বা দৰ্শকৰ লগত আপুনি নিজে একদম পুৰা এক্টিভ হৈ গৈছে এই এনাৰ্জিটো কেনেকে আহিল আৰু আপুনি এই এনাৰ্জিতে সকলো ষ্টেজতে গান গায় নেকি এইটো এনাৰ্জিটোৰ কথা আমি বাৰু পিছলৈ আহো প্ৰথমতে মইতো সপোনতো ভবা নাছিলো যে গাৰ্লছ কলেজ এখনত ইমান এনাৰ্জি থাকিব পাৰে প্ৰথমতে মই চক পুৰা ফুল্লি চক ডিকে গাৰ্লছ কলেজ জুই বুলি কৈছিলো সেইকাৰণে মই আৰু ভাইৰেল বুলি নকওঁ এইটো চাগে মানুহে ভাল পাইছে কাৰণে শুনিছে অনুষ্ঠান আমি যেতিয়া বেলেগ এঠাইৰ পৰা আন এখন ঠাইলৈ অনুষ্ঠান কৰিবলৈ যাওঁ তেতিয়া আমি ঘৰত ভাবো আমিতো নাজানো ন তাত কিমান মানুহ থাকিব বা নাথাকিব বা কিমান জনে শুনিব প্ৰিপেৰেশ্যন এটা লাগে ন মেণ্টেলি প্ৰিপেৰেশ্যন যে তাত গৈ মই নিজৰ বেষ্টটো দিবলৈ ট্ৰাই কৰিম এই এনাৰ্জিৰ কথাটো হ'ল একচুৱেলি মই ফিল কৰো যে আমাৰ ইউনিভাৰ্চখন যিখন আছে আমি খাদ্য খালে এনাৰ্জি পাওঁ হয়নে নহয় মনটো ভালে থকাটো এটা এনাৰ্জি সদায় হাঁহি থকাটো এটা এনাৰ্জি সুখ দুখটো মানুহৰ জীৱনত থাকে আৰু দুখটোতো সদায় থাকে আমাৰ লগত সুখটো খন্তেকীয়া আজি আহিল অলপ সময় গ'লে মনটো ভাল লাগিল আকৌ বেয়া লাগিব দুখটোত সুখ কৰিব পৰাটো ডাঙৰ কথা সেইটোৱে এনাৰ্জি ইয়াতে আৰু অকণমান আমি যেতিয়া কথা পাতি আছিলো তেতিয়া আপুনি কৈছিলে যে ঘৰত আপোনাৰ ঘৰখনত মানে সকলোতকে নিকমা মানুহজন আপুনি একদম কিন্তু কিহৰ কাৰণে কৈছে সেইটো আমাৰ এতিয়া দৰ্শকে জানিব লাগে সেইটো মই যিমান দূৰ জানো দেই আমাৰ এইটো লাইনৰ যিমানখিনি আছে সংগীত লাইন হওক বা এক্টিং হওক বা মিউজিচিয়ান হওক যিমানৰে ঘৰত আছে তাৰে চাগে 1% মানুহে ছাপৰ্টিভ ফেমিলি চবেই বিচাৰে যে চৰকাৰে মোৰ ল'ৰাজন বা ছোৱালীজনী চৰকাৰী চাকৰি এটা পাওক মোৰ ঘৰতো চৰকাৰী চাকৰিয়াল আছে মোৰ মা আছিলে চাকৰি কৰিছিলে দেউতা চাকৰি কৰিছিলে আটাইতকৈ একো কাম নকৰা মানুহটো মই মানে সেইকাৰণে নিকাম্মা বুলি ক'লো কাৰণ চৰকাৰী চাকৰি নোহোৱাকৈ নিকাম্মাটো আজিকালি কি কৰি থাকে মিউজিক কৰি খাব পাৰিব জানো আজিৰ ডেটত বা গান গাই খাব পাৰিব জানো এইটো এটা ডাঙৰ প্ৰশ্ন সেইটো এই কাৰণে ডাঙৰ কুৱেশ্যন আজিকালি প্লেটফৰ্ম বহুত ওলালে আৰু মই নকওঁ যে আমাৰ নৱপ্ৰজন্মৰ যিহেতু ময়ো যুঁজাৰু আমি ফাইটাৰ মই এইটোৱে বিচাৰো যে কোনোবাই শিকক শিকি পেলাই ভালকে কৰক লাখ লাগিব লাখ মাছবি লাগিবই কিন্তু তাত শিকাটো জৰুৰী সেইকাৰণে মই বিচাৰো মই যিমানখিনি পাৰো শিকিব চেষ্টা কৰিছো আৰু শিকি যাম সদায় আৰু এটাই মোৰ অনুৰোধ যে গাৰ্জেনখিনি যদি গান গায় বা এক্টিং কৰে ধৰক যিকোনো আৰ্টিষ্ট লাইন বা যিকোনো ছবি আঁকে খেল খেলে তেওঁলোকক উৎসাহ দিয়ক কাৰণ আজিকালি চবে কয় ন এই গান গাই ভাত খাব পাৰিবি জানো ক্ৰিকেট খেলি ভাত খাব পাৰিবি জানো ভালকে কৰিলে যিটো কাম কৰা যায় এটলিষ্ট লাখপতি নহলেও খাইলৈ সুখত থাকিব পাৰি সুখটো ডাঙৰ বস্তু সুখ নাই যদি আপোনাৰ লাখ টকা থাকিও লাভ নাই
সেইটোৱে মই সেইটো ভাবো আৰু অ'কে আৰু আপোনাৰ এটা হৰ হৰ মহাদেৱ এটা গীত মানে ভক্তিমূলক হয় গীত হয় হেৰি হৈছিলে আপুনি কণ্ঠনি কৰাইছিলে আচলতে আপুনি একদম পুৰা ইয়ং হয় হা হয়। আৰু হয়তো কণ্ঠ শিল্পী বুলি কোৱাৰ লগে লগে যিকোনো গান আপোনাক গাব দিলে গাবলৈ চেষ্টা কৰিব লাগিব হয়, বা হয়। গাবৰ কাৰণে ৰেডি থাকিব লাগিব গতিকে হয়তো কিছুমানে এনেকুৱা থাকিব ন যে ইমাজিন কৰে যে একদম পুৰা ডেকা ডেকা কণ্ঠশিল্পী ডেকা ল'ৰাটো অলপমান ৰোমেণ্টিক গান গাব কিবা গান গাব কিন্তু আপুনি ভক্তিমূলক হৰ হৰ মহাদেৱ গীতটো গাইছে তাৰ বিষয়বস্তুটো কেনেকুৱা মই হৰ হৰ মহাদেৱ বুলি ক'লে মই মহাদেৱক আটাইতকৈ ৰোমেণ্টিক বুলি ভাবো কিয় জানেনে কিয় আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ফাৰ্ষ্ট ইণ্টাৰ কাষ্ট লাভ মেৰেজখনেই আছিলে মহাদেৱ মহাদেৱ হা তেওঁতকৈ ৰোমেণ্টিক কোনোবা হ'ব পাৰে নেকি ভাবক মই তেনেকে ভাবো তেওঁৰ দৰে ৰোমেণ্টিক নাই আৰু এই গীতটিত আটাইতকৈ ডাঙৰ কথাটো হ'ল গীতটোৰ যিটো লিৰিক্স তাত বেলেগ একো নাই অকল আমাৰ শিৱ বাবাৰ 100টা নাম আছে আৰু এই গীতটি লিখিছিলে মোৰ শ্ৰদ্ধাৰ দাদা আমাৰ নিউজ লাইভৰ কৰ্মৰত ৰতন কলিতা দেৱে এই গীতটি হ'ল আজি 4-5 বছৰমান হ'ল কৰা কিন্তু আমাৰ কি হয় গীতবিলাক কোনোবাখিনি জেগাত ৰৈ যায় ন কাৰণ মানুহে আজিকালি বিচাৰে কি অলপ হাই হুল্লা বা বিট থকা গানবিলাক বিচাৰে চব সময়তে আমি এই গীতটি একচুৱেলি বা কোনোবাই শুনিব নুশুনিব বুলিও কৰা নাছিলো আমি ভাবিছিলো কি যে মহাদেৱৰ ইমানবিলাক নাম আছে শতনাম বুলি কিতাপ এখন আছে ভগৱানৰ ইমান হাজাৰ হাজাৰ নাম থাকে তাই আমি 100টা নাম লৈ পেলাই আমি গীত এটা কৰি চাওঁচোন কেনেকুৱা লাগে এই চেষ্টাটো সেইটোৱে আৰু এই চেষ্টাটো তেনেকে কৰিলো তেনেকে গীতটো উলিয়ালো এতিয়া কোনোবাই শুনিছে হয়তো কিন্তু আপুনি সেই গীতটো মানুহৰ মাজলৈ দিয়াৰ পিছত আগবঢ়াই দিয়াৰ পাছত নিজকে কিমানখিনি গেইনাৰ বুলি ভাবিছে মইতো 100% বুলি ক'ম কাৰণ মই স্বয়ং ভগৱানৰ কাৰণে কিবা এটা কৰিব পাৰিছো এটলিষ্ট একো কৰিব নোৱাৰিলেও তেওঁৰ নামটো 100 বাৰ ল'ব পাৰিছো মই সেইটোৱে ডাঙৰ কথা মোৰ বহুত ডাঙৰ কথা কিন্তু সেইটো হয় মই এতিয়া যিহেতু আপোনাৰ গানৰ বিষয়ে শুনিলো আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অকণমান জানিব চেষ্টা কৰিম তাৰ কাৰণ মোৰ লগতে বহুত দৰ্শকে আপোনাৰ ব্যক্তিগত জীৱনৰ কথা হয়তো জানিবৰ চেষ্টা কৰিব প্ৰথমতে মই আপোনাক কৈছো যে আপুনি দক্ষিণ কামৰূপৰ হয় কিন্তু দক্ষিণ কামৰূপৰ ক'ৰ হয় অকণমান যদি কৈ দিয়ে আপোনাৰ পৰিচয়টো যদি দিয়ে দৰ্শকে নিশ্চয় ভাল পাব দক্ষিণ কামৰূপৰ এখন গাঁও আছে ছয়গাঁও বুলি ছয়গাঁৱৰ তাতকৈ ভিতৰৰ গাঁও হ'ল ঢেকেনাবৰী বুলি মোৰ গাঁওখনৰ নাম ঢেকেনাবৰী ছয়গাঁৱৰ পৰা বজাৰৰ পৰা এটলিষ্ট অলমষ্ট 1 কিলোমিটাৰ ভিতৰত হয় গাঁওখন বহুতে নাজানে মোক কিন্তু আটাইতকৈ দুখৰ কথাটো ছয়গাঁৱৰ মানুহে মোক ছয়গাঁও বুলি নাজানে কাৰণ এইটোৱে মই যেতিয়া স্কুল পঢ়িছিলো মই স্কুল পঢ়িছিলো চেণ্ট মেৰিজ হাইস্কুলত মই তাৰ পৰা পাছ কৰিয়ে মই ওলাই আহি মই মিৰ্জাত থাকিবলৈ ল'লো কিন্তু বহুত মানুহে মোক এতিয়াও মিৰ্জাৰ বুলিয়ে ভাবে মই সেইকাৰণে কওঁ মই দুইফলীয়া মই ছয়গাঁৱৰো মই মিৰ্জাৰো সেইকাৰণে মই দুইটা মানুহৰ লগতে থাকি ভাল লাগে ছয়গাঁওখন নিজৰ জন্ম ঠাই যিহেতু অকণমান হ'লেও কিবা এটা ইমোচন আছে কিন্তু সেই ইমোচনটো এতিয়া মোৰ মিৰ্জাৰ লগতো আছে কাৰণ মই মিৰ্জাত আজি 15 বছৰমান হ'ল তাত মোৰ সৰু ষ্টুডিঅ' এটা আছে মাৰ ষ্টুডিঅ' বুলি তেনেকে যুদ্ধ দি থাকো আৰু যুদ্ধ চলাই থাকো আপুনি ডিকে কলেজত পঢ়া হয় ডিকে কলেজত পঢ়া তাৰপিছত ডিকে কলেজৰ কথা ক'লে মানে আমাৰ সদায় অলপমান দুৰ্বলতাটো থাকি যায় যিহেতু ময়ো ডিকে কলেজৰে এগৰাকী আছিলো ডিকে কলেজৰ যিটো অভিজ্ঞতা তাতে আপুনি গান গাইছে কেনেকুৱা অভিজ্ঞতা আছিলে ডিকে কলেজৰ অভিজ্ঞতাটো একচুৱেলি মই ক'ব লাগিলে বহুত ক'ব লাগিব কাৰণ ডিকে কলেজখন মোৰ কাৰণে কলেজ নাছিল মোৰ কাৰণে ঘৰ আছিল কাৰণ কিয় মই হাই ছেকেণ্ডাৰী পঢ়ি থাকোঁতে দাদা এজন আছিলে মই দাদা বুলি কৈছো কিয় কাৰণ তেওঁৰ লগত মোৰ এতিয়া ঘৰুৱা একদম ৰিলেশ্যনটো মানৱেন্দ্ৰ কলিতা তেওঁৰ নাম নল'লে নহ'ব মই তেওঁ আমাৰ ডিকে কলেজৰ বায়'টেকৰ বটানীৰ প্ৰফেচাৰ তেতিয়া মই যেতিয়া ফাৰ্ষ্ট ইয়াৰত আহিছো নতুনকৈ তেওঁ তেতিয়া নতুন মেবি মই ইমান নাজানো তেওঁ তেতিয়া নতুন যে তেতিয়া আমাৰ ৰিলেশ্যনটো বন্ধ হৈ দিলে তেওঁ খুব ধুনীয়া লিখে তেওঁ লিখা গীতটি জুবিন গাৰ্গ আৰু মই গাইছিলো সেই তেনেকে ৰিলেশ্যনটো এতিয়া ইমান ঘৰুৱা হৈ গ'ল মানৱ দাৰ পিছত ছাৰহঁতৰ লগত ক্ল'জ হ'লো ছাৰহঁতৰ পিছত মেমহঁতৰ লগত ক্ল'জ হ'লো তেনেকুৱাকে মোৰ মানে কলেজত থকা যেন নালাগিলে মোৰ পুৰা বণ্ডিং এটা হৈ গ'ল তাৰপিছত আকৌ আটাইতকৈ ডাঙৰ ঘটনাটো হ'ল ঘৰ বুলি এইকাৰণে ক'লো মই যেতিয়া হাই ছেকেণ্ডাৰী পাছ কৰি মই মাছ কমিউনিকেশ্যন কৰিম মাছ কমিউনিকেশ্যনত বহুত সোমালো মাছ কমিউনিকেশ্যন এডমিশ্যন ল'লো ঘৰত লাগিল নহয় যায় ছায়েন্সৰ ষ্টুডেণ্ট এটা মাছ কমিউনিকেশ্যন লৈ যায় মোৰ বন্ধু এজন আছিল ৰাকেশ বুলি সি এক্টিং কৰে এতিয়া ভাল এক্টৰ ৰাকেশক ঘৰৰ পৰা উলিয়াই দিলে কিয় ছায়েন্সৰ আছিল তাক মই পুৰা লেভেল দি লৈ গৈছে তোৰ ঘৰৰ পৰা উলিয়াই দিছে কিয় মোৰ ঘৰত থাকিবি তই মই লৈ গ'লো তাক মোৰ ঘৰ পাইছো মা সুধিল কি হ'ল তহঁতৰ তাক ঘৰৰ পৰা উলিয়াই দিলে মই লৈ গ'লো তোক কোনে ৰাখিব তই ওলা আমাক দুইটাকে উলিয়াই দিলে আমি থাকো ক'ত আমি মাথা মাৰিলো ক'ত থাকা যায় তাৰপিছত মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট যিটো আছিলে তাত প্ৰকাণ্ড ডাইনিং টাইপ এখন টেবুল আছিলে ছাৰক সুধিলো ছাৰ কি কৰিম তাতে থাকিব পাৰিবি ঠাণ্ডাৰ দিন কি কৰিম
বোলো আমি থাকাটো হ'ল জাগা এটা এটলিষ্ট পালো ৰাতি উৰিম কি এই ঠাণ্ডাখনত লগৰ এজনী আছিলে আমাৰ প্ৰীতি স্মিতা বুলি গোৱালপাৰা তাই থাকে পিজি বোলো তোৰ তাত কেইখন কম্বল আছে এখন তোৰ লগৰজনী দুখন তহঁতে কেইখন এখন আমাক দুখন দি দে বুলি আমি এটলিষ্ট 20 দিনমান থাকিলো দেই ডিপাৰ্টমেণ্টত ঘৰৰ পৰা ফোন চোন অহা নাই মই এতিয়াও ৰাকেশক থেংক ইউ তেতিয়া পইচা পাতিও নাই ন তেতিয়া ৰাকেশৰ এই সৰু নকিয়াৰ ফোন এটা আছিলে কিবা ব্লেক এণ্ড হোৱাইট ফোন দেই কেণ্টিনখনত খাওঁ কলেজত পইচা দিবলেতো নাই পইচা নহলে ক'ৰ পৰা দিম তাত কেণ্টিনৰ যিজন কুক আছিলে প্ৰাণজিত বুলি তাকো ধন্যবাদ আজি এই হিচাপতে মই এতিয়া বিয়া চিয়া পাতিলে চাগে সি নাজানো তাৰপিছত কি কৰা যায় সদায়তো কেণ্টিনত বাকী খাব ভাল নালাগে ৰাকেশে ক'লে এই বাদ দে না মোবাইলটো বিকি দিম বোলে আজি মোবাইল চবাইল বিকি উৎপাত আৰু তেনেকে 20 দিনমান চলিলো তাৰপিছত ঘৰৰ পৰা মাতিল গলো তেনেকুৱা আৰু তেনেকে মানে সেই ঘৰটাই হৈ গল বহুত জমনি গাড়ী বহুত এতিয়া জমনি লাগে তেতিয়া দুখ লাগিছিলে কিন্তু চালা ঘৰৰ পৰা ওলাই দিলে দে আমাক কি টেনচন তেতিয়া ক'ত যাম আমি কি কৰিম এতিয়া ভাল লাগে আৰু আপুনি এটা এক্সিডেণ্টেল এক্টৰ হয় এক্সিডেণ্টেল এক্টৰ ঠিক এই ক্ষেত্ৰত আপুনি কেনেকে আহিলে আৰু এক্সিডেণ্টেল এক্টৰ বুলি কিয় কোৱা হ'ল আপোনাক এক্সিডেণ্টেল এক্টৰ বুলি এইকাৰণে কোৱা হ'ল যে মই অলপ চলপ নাটক চাটক কৰিছিলো আগতে কিন্তু গানটো যিহেতু মোৰ প্ৰাণ নাটকটোৰ প্ৰাণ বুলি কিয় কওঁ কাৰণ আমি এক্সপ্ৰেছনেলি বুজাওঁ নাটকত বা এক্টিঙত আপুনি অংগী ভংগী বডি লেংগুৱেজ থাকে মই আজি 2 বছৰ হ'ল চাগে আমাৰ শ্ৰদ্ধাৰ ডিৰেক্টৰ সকলে জানে বাপা আহমেদ তেওঁৰ এখন চিৰিয়েল বৃষ্টি বুলি সেইখন আমাৰ ষ্টুডিঅ'তে ৰেকৰ্ডিং হৈছিলে ডাবিং হৈছিলে ৰং চেনেলৰ আটাইতকৈ হাইয়েষ্ট টিআৰপি থকা চিৰিয়েল আছিলে তেওঁ মোক ক'লে এটা কেৰেক্টাৰ আছে কৰিবি এই চান্স এইটো এক্সপেৰিমেণ্ট কৰি চোৱা যাওক কৰিলো তাত পুলিচৰ কেৰেক্টাৰ এটা ভাল পালে পাপাদাই ধুনীয়া কৰিছা তেখেতে বোলো মই ফুলি গলো ন তেতিয়া বোলো নাই নেক্সট টাইম ক'ত ট্ৰাই মাৰিব লাগিব তেনেতে আৰু এখন চিৰিয়েল আহিলে অজানিতে মৰমতে বুলি জোনা হয় নাজানো ভাগ্যক্ৰমে মোক ডিৰেক্টৰজনে ফোন কৰিলে সৌৰভ বৈশ্য বুলি সৌৰভ ৰাজা বৈশ্য অগেন কালি ফ্ৰী আছা নেকি মই বোলো হাও কি কেছ আছো আছো ফ্ৰী আছো কি হ'ল এই চিৰিয়েলখনৰ কেৰেক্টাৰ এটা কৰিব লাগিব কেৰেক্টাৰ কি কেৰেক্টাৰ বেষ্ট ফ্ৰেণ্ডৰ কেৰেক্টাৰটো কৰিবলৈ হিৰোৰ পাৰিবি নে নাই বোলো কালি কৰিছো মই ৰাতিপুৱাই কৰি পাম গৈ চিৰিয়েলখন কৰি দিলো ধুনীয়াকে এই চিৰিয়েলখনো ভাল পালে মানুহে তাৰ পিছতে মই দাদা এজনে ফোন কৰিলে তাৰে 2 মাহমান পিছত আৰু ষ্টুডিঅ'ত কাম কৰি আছো আমাৰ ফুলমণি দাস বুলি তেওঁ ভাল কবিতা লিখে অহিম কি কৰি আছা বোলো মই কি কৰিম আৰু ষ্টুডিঅ'ত গানৰ কাম কৰি আছো তোমাৰ কাৰণে এটা অফাৰ আছে মই বোলো বাপৰে বাপ কি অফাৰ গণেশ গগৈ ছাৰৰ আমি শগুনীৰ মন্দিৰত নাটকখন কৰিম তাত বৰাগীৰ কেৰেক্টাৰ এটা আছে তুমি কৰিব লাগে বোলো বৰাগীৰ কেৰেক্টাৰ হ'ব দিয়ক যাম চাওঁ কি হয় গ'লো সেইদিনাখন প্ৰথম আৰু ডিৰেক্টৰ ছাৰ আমাৰ তৰুণ কলিতা ছাৰ সকলোৱে চিনি পায় তৰুণ কলিতা ছাৰক বহুত বাঘা বাঘা নাটক বহুত ভাল ভাল কাম কৰি থৈ দিছে তেওঁ মোৰ ফালে চাই কৈছে তুমি কালি আহিবা হ'ব মই কালিতো আহিমেই কিয় নাহিম এনে ইণ্টাৰেষ্ট আছে মোৰ অলপ তাতে বৰাগী গান গাব লাগিব আৰু ভাল তাৰপিছত কালি আহিবা বুলি ক'লে নেক্সট দিনাখন মোক দিনত ফুল লাইফ ফোন কৰিছে অসীম এটা হেল্প লাগে বোলো কি হেল্প শুনা তুমি কৃষ্ণৰ কেৰেক্টাৰটো কৰিব লাগিব বোলো বাপে ক'ত মৰম হ'ল এতিয়া মইতো জিন্দগীত ৰয়েল ড্ৰামা কৰি পোৱা নাই ছচিয়েল ড্ৰামা 2 এখন কৰিছো কিন্তু কি আৰু অকণমান মই তাৰপিছত আলোচনা কৰিলো মোৰ বন্ধুবৰ্গৰ লগত কি কৰা যায় কেছটো এতিয়া মোৰ কাৰণে বেয়া হ'লেতো কথাটো বেয়া হৈ যাব ন শ্ৰীকৃষ্ণ মেইন কেৰেক্টাৰ মই বোলো হাত দিওঁ নে নিদিওঁ ইফালে দিলে বেয়া হ'লে ৰাইজে ক'ব কি পিছত ইয়াৰ কাৰণে বেয়া হৈছে নাটকখন বহুত চিন্তা কৰিলো তথাপি ভয়ে ভয়ে গলো দেই গধূলি গলো আমাৰ আসনা গৃহত গলো ছাৰে কৈছে তুমি কৃষ্ণৰ কেৰেক্টাৰটো কৰিব লাগিব মই একো কোৱা নাই একদম ছাৰ চেষ্টা কৰিম বুলি কৈ থৈ দিলো মই সেইদিনাখন পঢ়িব দিলে মোক স্ক্ৰিপ্ট ৰিডিং হ'ল পঢ়িলো ধুনীয়াকে এসপ্তাহমান মই সেইটোৱে কৈছে দেই মই পাৰিম নে নোৱাৰিম আৰু জচত কৰি দিলো পিছত বেয়া হৈ যাব নেকি নাটকখন তাৰপিছত মোক ছাৰে এদিন সুধিল আমি কিবা সেই ছেটৰ কামত গলো এই ড্ৰামাৰ ছেটৰ কামত চান্দৰী গলো এতিয়া চান্দৰী উৎসৱৰ চান্দৰী মেলাৰ আয়োজন চলি আছে বিপুল ৰাভাই কৰিছে গোটেইখিনি কাম তোমাক মই কিয় দিছো জানানে তুমি মোৰ সন্মান ৰক্ষা কৰিব লাগিব তোমাৰ ওপৰত বিশ্বাস আছে বুলি ক'লে ছাৰে মোক মোৰ ইয়াতকে ডাঙৰ বস্তু নাই আৰু মোৰ কাৰণে দেই মই এতিয়া নামো ক'ব নোৱাৰো তেনেকে ছাৰৰ পৰা বহুত শিকিলো শিকি কৃষ্ণৰ কেৰেক্টাৰটো কৰি দিলো কি মৰহা কৰিলো নাজানো কিন্তু ভগৱানক ধন্যবাদ প্ৰভু শ্ৰীকৃষ্ণক ধন্যবাদ যে কেৰেক্টাৰটো মানুহে ভাল পাই গ'ল খুবেই ভাল পায় তেওঁলোকে তেনেকে চলি আছে আৰু এইখন যাত্ৰাও চলি আছে এক্সিডেণ্টেল এক্টৰ যুদ্ধ কৰি চলি আছো আৰু ওকে আৰু তো মই আৰু আপোনাক সুধিব বিচাৰো যে এই যে আপুনি এক্সিডেণ্টেল এক্টৰ হ'লে এতিয়া মোৰ কুৱেশ্যনটো হ'ব যে সাধাৰণতে
গায়ক আৰু গায়িকা যিসকলে নিজে কণ্ঠদান কৰে তাৰ পিছত আকৌ ভিডিঅ' শ্বুটিং মানে গানৰ ক্ষেত্ৰতো ভিডিঅ'ত নিজে ওলাই ছিংগাৰ মানে গায়কেই হওক বা গায়িকাই হওক এই ক্ষেত্ৰত কৰবাত নহয় কৰবাত এক্টৰ এক্ট্ৰেছৰ অকণমান যেন কৰবাত ইনকামৰ চ'ৰ্চটো কমি যোৱা যেন অনুভৱ নহয়নে? অবভিয়াছলি হয়, কাৰণ চোৱা যিসকলে গান গায় তেওঁলোকে গানে গায়, ময়ো গান গাওঁ। এক্টিংটো আমাৰ একচুৱেলি প্ৰফেশ্যন নহয়, আমি এক্টিংটো ভাল পাওঁ, এক্টিং কৰাটো একো বেয়া কথা নহয়, কিন্তু মই ভাবো যিসকল প্ৰফেশ্যনেলি গান এটা কৰা যায় ন, চবৰে মন থাকে যে ময়ো ওলাম, যোনে গান গায় তেওঁৰ ওলাব মন যায়, তেওঁলোক ওলাব। কিন্তু এক্টৰখিনিক কিয় দিব কওঁ মই, সেইকাৰণে তেওঁলোক প্ৰফেশ্যনেলি এক্টৰ, হয় নে নহয়? মই ভাবো মই যিটো গান কৰিছো বা মই কৰা গানটোত মই কৰাতকে মই যিজন প্ৰফেশ্যনেল তেওঁ অকল এক্টিঙে কৰে, তেওঁলোকে কৰিলে অবভিয়াছলি মোতকে ভাল কৰিব, সেইটো মোৰ বিশ্বাস আছে। আৰু প্ৰত্যেকজন ছিংগাৰে সেই বস্তুটো নিজে একচেপ্ট কৰাটো দৰকাৰ যে তেওঁ এক্টৰ, অবভিয়াছলি তেওঁ ভালে কৰিব, তেওঁ সেইটোৱে প্ৰফেশ্যন, হয় নে নহয়? তেওঁ কৰক বা যোনে গান গায় তেওঁ কৰক, ময়োতো কৰোঁ তেনেকে। হয়তো কোনোবাই মোকো ক'ব দে তই দেখোন নিজে এক্টিং কৰ, ন' ডাউট মই এক্টিং কৰি ভাল পাওঁ বা এক্টিং ভাল লাগে, কিন্তু মই এটাই বিশ্বাস যিসকলে এক্টিঙে কৰে তেওঁলোকে অবভিয়াছলি মোতকে ভাল কৰিব। তেওঁলোকৰ লগত সেই কথাটো পাতক, যদি সেই আমাৰ ভিডিঅ' হওক চিনেমা হওক চব বাজেটৰ আণ্ডাৰত থাকেতো, বাজেটৰ আণ্ডাৰত আহিলে মই ভাবো প্ৰফেশ্যনেল মানুহৰ লগত কাম কৰাটো ভাল। অ'কে, এতিয়া মই আপোনাৰ অকণমান যদি এনচাৰ দিয়াত সুবিধা হয় দি দিব, যিহেতু য়ং বুলি কৈছো মই, তো আপুনি নিজেও কৈছিলে যে বিয়াৰ কাৰণে প্ৰপ'জ আহে যে উইল ইউ মেৰি মি, তো এই ক্ষেত্ৰত আচলতে মানুহৰ যিটো এটা এক্সপেক্টেশ্যন যে বিয়া কৰাৰ ক্ষেত্ৰত বা বিয়া পাতিব পাৰিলে ভাল লাগিলে হয়, তেনেকুৱা কিছুমান থাকে ন, এই ক্ষেত্ৰত আপোনাৰ গাৰ্লফ্ৰেণ্ড আচলতে চইচ কৰা আছে নে কোনোবা আহিলে ভাল আহিলে আপুনি একচেপ্ট কৰি ল'ব? চইচ কৰা আছে নে এইটো ছাছপেন্স বাৰু, এইটো বিয়া পাতিলেতো গমেই পাব ন, কিন্তু চবৰে আশা এটা থাকে যে সংসাৰ এখন হওক, চবৰে ভাল লগা মানুহ এজনতো চবৰে থাকে ন, হয়তো সেইজন তোমাৰ মা হ'ব পাৰে, গাৰ্লফ্ৰেণ্ড হ'ব পাৰে, দেউতা হ'ব পাৰে, কিন্তু ভাল লগা মানুহ এজন বা এজনী চবৰে জীৱনত থাকে। আৰু মই বিচাৰো যে সেইটো থকাটো ভাল। কিয় ভাল? আমি এটা ৱেইট কৰি থাকো ন, নিজে কেতিয়াও গম নাপায় এইটো ভাল এইটো বেয়া, কোনোবা জাজ কৰা মানুহ এজন লাগে, আৰু যাক আপুনি অন্তৰৰ পৰা সঁচাকে ভাল পায় সেই মানুহজনক আপুনি অপেনলি ক'ব পাৰে এইটো মোৰ ভাল লগা নাই, এইটো বেয়া। মোৰ আটাইতকৈ মোৰ খংটো বহুত বেছি আছিলে দেই আগতে, মই ইমানেই খং আছিলে মানে ক'লো নহয়, মই কিবা এটা কথা গম পাইছো কিন্তু মই আগত নকোৱাটো থাকিব নোৱাৰো, এইটো মোৰ বিৰাট বেয়া অভ্যাস নে ভাল অভ্যাস নাজানো, মই সন্মুখত কৰিম, মই ভাল পালে কম তোমাক ভাল লাগিছে, বেয়া পালে কম তোমাক বেয়া লাগিছে, মোৰ এইটো কাৰণত। মই এতিয়া কি ক'ব বিচাৰিছো জানেনে, এই যে আপুনি ডাইৰেক্ট কথাটো কয় নহয় আপোনাৰ শত্ৰু বেছি বাঢ়িব, সেইটো নাজানো বাঢ়িছে নে বাঢ়িবলৈ গম নাপাওঁ, তেনেকে মোৰ বহুত কিবা কিবি ঘটনা ঘটিছে আগতে। সেই খংটো মই 2025 নিউ ইয়াৰ ন, এই নিউ ইয়াৰৰ 1 তাৰিখে প্ৰতিজ্ঞা কৰিছো 2025 পৰা মই কাকো খং নকৰো। এতিয়ালৈকে মোৰ যিমানখিনি ভাল পোৱা মানুহ আছে তেওঁলোকে মোক মনত পেলাই দিয়ে, প্ৰতিজ্ঞাটো মনত আছে নহয়, আছে মনত আছে, তেওঁলোকে খুব ধুনীয়াকৈ মনত পেলাই দিয়ে। মই এতিয়ালৈকে মানে নাজানো আৰু কিমানখিনি কণ্ট্ৰল কৰিব পাৰিছো, খং কৰা নাই কিন্তু এতিয়ালৈকে মই এই ফেব্ৰুৱাৰী পালে। আপুনি যিহেতু কৈছে প্ৰেমৰ কথা যে মাও হ'ব পাৰে, দেউতাও হ'ব পাৰে, ভণ্টিও হ'ব পাৰে বা কিবা এনেকে কৈছে, কিন্তু মই সেইটো কুৱেশ্যন সোধা নাই আপোনাক সুধিছে আপোনাৰ গাৰ্লফ্ৰেণ্ড আপোনাৰ প্ৰেমিকা আছে নেকি, যদি প্ৰেমিকা আছে তথাপি আমাক ক'ব লাগে, আৰু যদি নাই সেইটোও ক'ব লাগে। মই প্ৰথমতে প্ৰশ্ন এটা সুধিম আপোনাক, মই উত্তৰটো দিম বাৰু, কিন্তু মোৰ ফালৰ পৰা প্ৰশ্ন, আপুনি ভাবেনে কোনোবা এজন শিল্পীৰ প্ৰেম অবিহনে সৃষ্টি হ'ব পাৰে বুলি? নাই নাভাবে ন, তেতিয়াহ'লে আছে। আমি পাইলো প্ৰেম অবিহনে সৃষ্টি কেনেকে হ'ব, হয় নহয়? এতিয়া কিছুমানে হয়তো দুখ পাব, এতিয়া দুখ পাব নালাগে বাৰু, মই চবকে ভাল পাওঁ, কাকো বেয়া নাপাওঁ, কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ ইমান গোপিনী আছিলে, হয় নে নহয়? থাকিছিলো ৰাধাৰ লগতে ন, বা ৰুক্মিণীৰ লগতে, মোক শ্ৰীকৃষ্ণ বুলি ভাবিলেই হ'ল। অ'কে, বহুত ভাল লাগিছে দেই কথা পাতি আপোনাৰ লগত, সঁচা কথা। আৰু মই আপোনাক সুধিম যে এই যে আপুনি মাজতে মই কেইটামান আপোনাৰ ৰিল চাইছো, ষ্টুডিঅ'ত বহি হিন্দী গান বহুতখিনি আপুনি চৰ্চা কৰা দেখা পাইছো, আপোনাৰ হিন্দীৰ প্ৰনাউন্সিয়েশ্যনো বহুত ভাল। আৰু মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিম যে আপুনি যিহেতু দক্ষিণ কামৰূপৰ এগৰাকী সন্তান, দক্ষিণ কামৰূপৰ এটা সুকীয়া লেংগুৱেজ আছে, আপোনাৰ কথাত কিন্তু সেই বস্তুটো অকণমানো ফুটি উঠা নাই। গতিকে মই ভাবিম যে দক্ষিণ কামৰূপৰ যিটো এটা লেংগুৱেজৰ এটা ঠেক আছে নহয়, সেই বস্তুটো এতিয়াৰ পৰা যিমানখিনি কথা কওঁ সেইটো আগত কৈ যাওঁচোন, মোৰ ভাল লাগে। ঠিক আছে, মইতো ভালে পাওঁ নিজৰ ভাষাটো ক'ব পাৰিলে। আটাইতকৈ ডাঙৰ কথাটো আমাৰ ছয়গাঁৱৰ যিটো ভাষা, মইতো যিমান দূৰ জানো তুমি আমাৰ ছয়গাঁৱৰ সেইফালৰে, আমি যিটো ভাষা কওঁ ন সেই বস্তুটো বেলেগ অলপ,
আমাৰ দক্ষিণ কেমূৰৰ ভাষাত ঠাচটোৱে বেলেগ বেলেগ একদম কিন্তু আমাৰ আটাইতকৈ ডাঙৰ কথা আমাৰ যিখিনি নাও খেলৰ গীত আছে আমাৰ তুমি শুনিছা নে নাজানো নাও খেলৰ গীত আমাৰ ছয়গাঁৱৰ নিজৰ ভাষাত আছে বহুত মানুহে চাগে নাও খেলৰ গীতটোৰ কথা নাজানে মই এইকাৰণে কৈছো যে আজিকালি গোৱালপৰীয়া লোকগীত আছে কামৰূপী লোকগীত আছে তাৰপিছত বহুতে দেহ বিচাৰৰ গীত আছে কিন্তু আমাৰ ল'ৰা ছোৱালী যিখিনি নাও খেলৰ গীতটোৱে নাজানে ছয়গাঁৱৰ হৈ পেলাই নাজানে মই ভাবো এই নাও খেলৰ গীতখিনিৰ ওপৰত চৰ্চা কৰক নিজৰ ভাষাটো গম পাব আৰু লাহে লাহে আজিকালি আমাৰ ঢেকটো যিটো ছয়গাঁৱৰ ঢেকটো নোহোৱা হৈ গৈছে ন মই বিচাৰো চবেই আমি দুটাই কথা পাতিছো যেতিয়া আমি নিজৰ ভাষাত কওঁ হয়নে নহয় ফৰ্মেলি কথা পাতিলে অলপ লিখিত কৰাটো প্ৰয়োজনীয় কাৰণ আমাৰ চবে চাব যিহেতু চবে বুজি পাব লাগিব মই বিচাৰো আমাৰ ছয়গাঁৱৰ ভাষাটো এনেকে থাকক ভালকে থাকক আৰু বহুতে বহুত চৰ্চা কৰি আছে ছয়গাঁৱৰ ভাষাৰ ওপৰত আজিকালি চবে গমেই পাইছে আমাৰ অস্কাৰ নমিনেটেড চিনেমা ভিলেজ ৰক ষ্টাৰ আমাৰতো নিজৰ ভাষাত আছে ছয়গাঁৱৰ ভাষা সেইটো আমি কিয় বেয়া পাম কিয় লাজ কৰো নিজৰ সেইটো প্ৰাউড কৰিব লাগে আৰু ছয়গাঁৱৰ মই যিহেতু কৈছো যে এটা গোটকে এটা টিউন আছে আমাৰ ছয়গাঁৱৰ তাৰ পিছত যে এই যে লেংগুৱেজটো আপুনি প্ৰপাৰ মানে মানে লিখিত ভাষাত যে কৈ আছে অকণমানো মানে ধৰিব নোৱাৰি যে ছয়গাঁৱৰ দক্ষিণ কামৰূপৰ সন্তান হয় বুলি তো ইয়াৰ ক্ষেত্ৰত চৰ্চাটো কিমানখিনি কৰিব লগা হৈছে চৰ্চা বুলি ক'লে ঠিক চৰ্চা নহয় কাৰণ ঘৰত আমাৰ প্ৰায় লিখিতই হয় কাৰণ মাও বাহিৰে বাহিৰে চলে দেউতাওতো বাহিৰে বাহিৰে চলিছিলে তেনেকে সৰুৰ পৰা চাগে শুনি শুনি সেইটো আহি গ'ল কিন্তু মই এটা বস্তু ভাল পাওঁ মই ইংলিছ মিডিয়ামৰ আছিলো কিন্তু মোৰ অসমীয়াটো খুবেই দুৰ্বল আছিল দেই মই আটাইতকৈ দুৰ্বল ছাবজেক্টটোৱে অসমীয়া মই এতিয়াও শিকিহে আছো মই যেতিয়া বানান পঢ়িব নোৱাৰো অসমীয়া মই দেখুৱাই দিওঁ এইটো কি পঢ়ি দিয়েচোন মোক 4টা মান শব্দ লগ লাগি আছে বুলি মোক পঢ়ি দিয়ে তেনেকে মই শিকি আছো এতিয়া অসমীয়া কিন্তু মই লিখা মেলা কৰো যদিও মানে তাত 100টা স্পেলিঙৰ 50টা মান ভুলে থাকে কিন্তু মই ট্ৰাই কৰো যে এইটো মই অসমীয়া লিখিহে দিম গান চান মই তেনেকে লিখো আৰু কোনোবা ভাল মানুহ দেখুৱাব লাগিলে মই ইংলিছত লিখি দিওঁ তুমি ইটি ইউ এম আই কাৰণ সন্মানৰ কথা আছেতো অসমীয়া হৈ নাজানে এইটো মোৰ ৰিচেণ্ট নাটকখনতে সেইটো হ'ল সেইখন ছন্দত থকা একদম পুৰা কিবা কিবি শব্দ আছে তাত মোৰ মুখত নুফুটে এটা মই গ'লে মাজতে কিবা আছিলে শব্দটো প্ৰাধান্য নে প্ৰাধান্য বুলি এটা গ'ল মোৰ কি পঢ়িম নে এইটো প্ৰাধান্য পঢ়িম নে প্ৰাধান্য পঢ়িম মই এইটো ভুলকেই গ'ল কিন্তু আটাইতকৈ ডাঙৰ কথা নাটকৰ দিনাখন শুদ্ধকে কৈছো মই ভিডিঅ'টো চাই বা এইটো শুদ্ধকে কৈ দিলো নে মই ডক্টৰৰ প্ৰেছক্ৰিপশ্যন টাইপ আৰু অসমীয়াটো ইংলিছটো গোটেই বেয়া নহয় গোটেই ভালো নহয় পঢ়িব পাৰি কিন্তু অসমীয়াৰ এই হস্যইকাৰ দীৰ্ঘইকাৰ অলপ গণ্ডগোলো থাকি গ'ল মই আৰু আপোনাক সুধিম যে আপুনি যিহেতু ইংলিছ মিডিয়ামৰ আছিলে ইংলিছ মিডিয়ামত অধ্যয়ন কৰিছে তাৰপিছত অসমীয়া যিহেতু দুৰ্বল কিছুমান এনেকুৱা হয় যে কথাই প্ৰতি কিছুমান ইংলিছটো পটককে আহি যায় কিন্তু আপোনাৰ লগত মই ইমান সময় কথা পাতিলো ইংলিছ নাহিলে সেইটো একচুৱেলি চেষ্টা যে কিমানখিনি অসমীয়া ক'ব পৰা যায় নিজৰ ভাষাটোতো ইংলিছটো আহে মই কওঁ বাবা নোলাবি আমি অসমীয়াত কথা পাতিম কাৰণ আজিকালি এটা ট্ৰেণ্ড আহিছে ন যে কয় মোৰ বাবাই অসমীয়া ক'বই নাজানে সেইটো মই সেইকেইটা মাক দেউতাককো কওঁ গতি বেলেগ নৰখিম হ'ব লাষ্টত গৈ পেলাই চেষ্টা নকৰিলে সেইকাৰণে অসমীয়াটো এটলিষ্ট নিজৰ ভাষাটো ভালকে ক'বলৈ শিকক আৰু প্ৰাউড কৰক যে মই অসমীয়া ভাষাটো ইমান ভালকে ক'ব নোৱাৰিলেও চেষ্টা কৰোঁ চেষ্টা কৰাটো ডাঙৰ কথা কাৰণ অসমীয়া ভাষাটো ইমানেই ডাঙৰ ইমানেই অধ্যয়ন কৰিবলগীয়া যে পাৰফেক্ট চাগে বহুত ডাঙৰ ডাঙৰ ভাষা মানুহো নহয় তেওঁলোকৰো কোনোবাখিনি ধৰিব লাগিব তেওঁলোকৰ পৰা আমি শিকো কিয় কাৰণ তেওঁলোকে যিমানখিনি কৰিছে তাৰে আমি ক্ষুদ্ৰ মানুহ কৰিব পৰা নাই সেইটোৱে ডাঙৰ কথা শিকি যাই আছো কিমানখিনি পাৰো নাজানো আৰু এটা কুৱেশ্যন একদম যিহেতু আমাৰ সময়টো কম তথাপি মই আৰু এটা কুৱেশ্যন সুধিম আপোনাক যে এই যে আপোনাৰ অসীম ৰঞ্জন নামটো আপোনাৰ কোনো এটা টাইটেল শেষত নাই তাৰ আঁৰৰ ৰহস্যটো কি তাৰ আঁৰৰ ৰহস্য এটাই আমাক ভগৱানে পৃথিৱীত প্ৰথম মানুহ কৰি পঠিয়াইছে হয়নে নহয় আমি মানুহ আহি পেলাই ইয়াত আমি গৰু কাম কৰিছো কিছুমান আমি জাতি ভেদাভেদ মই মুছলিম তুমি হিন্দু মই মুছলিম কোনোবা ৰাভা কোনোবা খ্ৰীষ্টিয়ান কোনোবা বড়ো ভগৱানে কি ষ্টেম্প মাৰি পঠিয়াইছিলে নেকি পঠিয়াওঁতে যা তই হিন্দু যা তই মুছলিম যা তই বড়ো আমি কৰিছো হয়নে নহয় আমাৰ মেইন ধৰ্মটো কি মানৱ ধৰ্ম মানুহ ধৰ্ম কোনোবাই পালন কৰি আছেনে মই এটা টাইটেলটোৱে নিলিখো ডকুমেণ্টছত এতিয়ালৈকে আছে কৰবাত কাৰণ ডকুমেণ্টছটো আঁতৰাবলৈ বহুত পইচাৰ প্ৰয়োজন আৰু কিছুমান ক্ষেত্ৰত নহবই সময়ত উকলি গৈছে এইটো নাজানো কিন্তু মই যিমানখিনি জেগাত পাৰো মই টাইটেলটো এইকাৰণে নিলিখো যে জাতি ধৰ্ম মোৰ কাৰণে একো নাই মোৰ কাৰণে এটাই ধৰ্ম সেইটো মানৱ ধৰ্ম এতিয়া ৰাস্তাত মানুহ এজন
কিবা অসুবিধা হৈ পৰি আছে আমি নুসুধোৱে আজিৰ দিনত দাদা কি হ'ল বুলি তেওঁক আমি সুধিব যাওঁ নেকি ডক্তৰ এজনে যেতিয়া তোমাৰ হস্পিটেলত থকা অক্সিজেনটো দিয়াৰ আগত সোধে নেকি দাদা আপুনি মুছলিম নে হিন্দু আৰু এতিয়া মই সুধিম যে আপোনাৰ আটাইতকৈ ভাল পোৱা ছিংগাৰ বা গায়ক কোন হয় অসমৰ আৰু বলিউডৰ মই আটাইতকৈ ভাল পোৱা তেনেকে এজনৰ নাম ক'বলৈ দিগদাৰ হ'ব মই এতিয়া আটাইতকৈ ভাল পোৱা গায়ক বুলি নকওঁ আটাইতকৈ ভাল পোৱা মানুহ মই সংগীতৰ ক্ষেত্ৰখনত মোৰ শ্ৰদ্ধাৰ গুৰু কবীন্দ্ৰ ভাগৱতী ছাৰ তেওঁ নহ'লে চাগে মই আজি মুখখনো মেলিব নোৱাৰিলো হয় আৰু আজি যিখিনি গাবলৈ চেষ্টা কৰিছো একমাত্ৰ তেওঁৰ কাৰণে পাৰিছো তেওঁৰ পিছত আহো আমি ভাল পোৱা গায়ক বুলি ক'বলৈ এজনক ক'বলৈ দিগদাৰ বহুত দিগদাৰ মই আই এম এ ডাইহাৰ্ড ফেন অফ জুবিন গাৰ্গ কিয় ক'লো কাৰণ জুবিন দাৰ গান অবিহনে আমাৰ অসমীয়া সংস্কৃতি জগতখনত আমি গানেই গোৱা নাছিলো তেওঁৰ গানখিনি শুনি শুনিহে বুজি পালো যে গানৰ একচুৱেলি আচল বস্তুটো কি তেওঁৰ গান শুনাৰ পিছতে মই ভূপেন হাজৰিকাদেৱৰ গান শুনা ষ্টাৰ্ট কৰিছো যে কিনো গান ভাল পোৱা হলো তেওঁৰ গান শুনি গান ভাল পোৱা হলো তেওঁলোক কামো কৰিলো বহুত বছৰ তাৰপিছত মই বুজি পালো যে গানটো একচুৱেলি এনেকুৱা ভূপেন হাজৰিকাদেৱৰ গীতখিনিতো মই ক'বলৈ ভাষাই নাই মই ক'ব সাহসে নাই তাৰপিছত লাহে লাহে এতিয়া মই জ্যোতি সংগীত ৰাভা সংগীত কি বস্তু জানিবলৈ চেষ্টা কৰিছো বুজিবলৈ চেষ্টা কৰিছো যে কি বস্তু কাৰণ তেওঁলোকৰ যিখিনি অমৰ সৃষ্টি সেই সৃষ্টিখিনিতনো কি আছে সেইটো জানিব চেষ্টাহে কৰি আছো মই এতিয়া আৰু ফেভৰেট ছিংগাৰ বুলি ক'লে চবেই ফেভৰেট কাৰণ জুবিন দাৰ গান ভাল লাগে ভূপেন হাজৰিকাৰ গান ভাল লাগে পাপন দাৰ গান ভাল লাগে ৰূপম ভূঞা দাৰ গান ভাল লাগে চবৰে ভাল লাগে সময় ৱাইজ চব গানে ভাল লাগে মোৰ অভিনেতা অভিনেত্ৰীৰ ক্ষেত্ৰত আপুনি কি ক'ব কাক বেছি ভাল পায় অভিনেতা অভিনেত্ৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই আজিকালি জেনেৰেশ্যনৰ ইমান বেছি মই নাম নাজানো কাৰণ ইমান বেছি চোৱাও নহয় পুৰণাখিনিৰতো ভাল লাগে মোৰ এক্টিঙৰ ক্ষেত্ৰত মই পাৰ্চনেলি নকওঁ কাকো চবৰে ব্যক্তিগত জীৱন আছে যিহেতু যতীন বৰা গাৰ ভাল লাগে ৰবি শৰ্মা গাৰ ভাল লাগে তাৰপিছত পুৰণাখিনি বৰষা বাৰ ভাল লাগে গায়ত্ৰী বাৰ ভাল লাগে মইতো গায়ত্ৰী বাৰ এটা সময়ত মানে সৰু যেতিয়া আছিলো মই ক্লাছ আছিলে গায়ত্ৰী বা আৰু নিশিতা বাক ভাল লাগে নিশিতা বাৰ মোৰ এতিয়াও ক্লাছ নাজানো কিয় ইমান ভাল লাগে মোৰ মই বিৰাট ক্লাছ আৰু নিশিতা বা মোৰ নতুনখিনিৰ মাজত প্ৰায় সকলোকে ভালে লাগে ইমান বিশেষ নাম নাজানো যদিও দুজনী এজনী মানুহৰ নাম জানো চাগে মই অনন্যাক ভাল লাগে মোৰ তাৰপিছত সুৰভিৰ লগত মই একেলগে কাম কৰিছো সুৰভিক ভাল লাগে বহুতখিনি আছে তেনেকুৱা মই নামবিলাক কিয় নাজানো মানে ইমান বেছি হেৰি নাই আৰু মই একদম চিনাকি মোৰ লগত ক্ল'জ কিজনীমান ভাল লাগে ৰাগিনীক ভাল লাগে মধুস্মিতাক ভাল লাগে এনেকে নতুনখিনিকো ভালে লাগে মোৰ চবে নিজৰ নিজৰ ষ্টাইলত কাম কৰে চবৰে ষ্টাইল বিলাক ভাল লাগে একদম ওকে আৰু একদম সদৰ শেষত আপোনাক সুধো যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি এইটো এটা ডাঙৰ প্ৰশ্ন একচুৱেলি ভৱিষ্যত পৰিকল্পনা বুলি ক'লে বহুত থাকে চব মানুহৰে থাকে মোৰ এটাই পৰিকল্পনা যে ভগৱানে মোক শক্তি দিয়ক আল্লাই মোক শক্তি দিয়ক বা জিজাছে মোক শক্তি দিয়ক যে মই সদায় ভাল কাম কৰিব পাৰো মনত বেয়া কথা নাহক আৰু এনাৰ্জি দিয়ক যাতে মই যিটো কাম কৰি আছো সেই কামটো এটলিষ্ট ভালকে কৰি গৈ থাকিব পাৰো সেইটোৱে মোৰ ভৱিষ্যত পৰিকল্পনা যাতে ভগৱানে মোক এনাৰ্জিটো দি থাকে বাকী কামখিনি মই কৰিবই লাগিব ডেটছ মাই ৰেছপনচিবিলিটি মোৰ দায়িত্ব সেইটো বাকী মোৰ কাৰণে ভৱিষ্যত পৰিকল্পনা চবৰে সেইটোৱে হ'ব লাগে যাতে এনাৰ্জিটো থাকক ভাল কাম কৰা তেতিয়া কামখিনি হৈয়ে গৈ থাকিব একদম আপুনি যে ইমানখিনি সময় দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু আপুনি যিটো এনাৰ্জিত বৰ্তমান কাম কৰি আছে সেইটো এনাৰ্জি সদায় থাকক তাৰে কামনা কৰিছো আৰু আমাৰ দক্ষিণ কামৰূপ নহয় গোটেই অসম নহয় বিশ্ব ব্ৰহ্মাণ্ডত আপোনাৰ নামটো উজ্বলি উঠক তাকে কামনা কৰিছো আৰু আকৌ লগ পাম তেতিয়া আজিলৈকে বিদায় আৰু আপোনালোককো কৈছো যদি আপুনি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ এটা লাইক এটা কমেণ্টে মোক পৰৱৰ্তী ভিডিঅ' বনাত উৎসাহিত কৰে ধন্যবাদ নহয় শেষ নকৰো মই মোৰখিনি কৈ লওঁ কামৰুণে নিজৰখিনি কৈ ল'লে দেই এতিয়া মোৰখিনি কওঁ মই তোমাক প্ৰথমতে ধন্যবাদ জনাইছো কাৰণ আজিকালি দুনিয়াখনত ছোৱালী হৈ তুমি যিমানখিনি কষ্ট কৰিছা চাগে বহুত ছোৱালীয়ে নকৰে বহুত ছোৱালীয়ে এছো আৰাম কি জিন্দগী বিচাৰে যে যেনেকুৱা ধৰণৰ আজিকালি চবে ফূৰ্তি কৰি ভাল পায় ন আমিও ভাল পাওঁ তুমিও ভাল পোৱা কিন্তু সেইটো ফালত নগৈ তুমি এইটোৰে যে ফূৰ্তিটো বিচাৰি আছা মনৰ শান্তিটো বিচাৰি আছা তাৰ কাৰণে তোমাক প্ৰথমতে ধন্যবাদ আৰু ছেকেণ্ডত ধন্যবাদ মোক ইয়ালৈ মাতি আনি তোমালোক কথা পাতিব দিয়াৰ কাৰণে ধন্যবাদ আৰু তৃতীয়তে আপোনালোককো ধন্যবাদ যে আপোনালোকে এই চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক কিয়নো আপোনালোকে শ্বেয়াৰ কৰিলে চেনেলটো গ্ৰ' হ'ব আৰু আমাৰ আটাইতকৈ মানুহৰ এটা বেয়া লক্ষণ আছে আমি চাওঁ ঠিকেই শ্বেয়াৰ চুইচটো টিপি দিবলৈ ইমান টান পাওঁ নহয় যেন পকেটৰ পইচা 10 টকা এটা মাইনাছ হৈ যাব শ্বেয়াৰটো টিপি দিলে সেই চিপিৰামিটো নকৰক চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰক আৰু মৰম দি থাকক
কাৰণ চেনেলটো গ্ৰ' হলেহে তাইও উৎসাহ পাব আৰু আমিও এনাৰ্জি পাওঁ যে কাম এটা কৰিবলৈ। আপোনালোকে গানখিনিক মৰম দিয়ক। মই নিজৰ ঢোলটো অকণমান বজাই দিওঁ এতিয়া। মোৰো চেনেলটো এটা আছে গীতৰ অসীম ৰঞ্জন মিউজিকেল বুলি। মোৰ ভালেখিনি গীত আছে তাতে, আপোনালোকে শুনক। ভাল পালে শ্বেয়াৰ কৰি দিব, বেয়া পালে কমেণ্টত লিখিব যে এইখিনি ডেভেলপ কৰিবলগীয়া আছে, আমি চেষ্টা কৰিম আৰু মৰম দি যাব। সকলোকে থেংক ইউ, নমস্কাৰ একদম। জনাইছো।